দক্ষিণ কামৰূপৰ হন্তলিৰ ৰঙাপানীত অজাগৰ সাপ উদ্ধাৰ। এবাৰ অজাগৰ চাবলৈ শ শ দৰ্শকৰ ভিৰ। শিলডল ভাঙি ওলাই আহিছে শ শ পুৰুষ মহিলা। গছৰ ডালত ওলমি থকা অৱস্থাত ৰাইজে অজগৰটোক প্ৰত্যক্ষ কৰি লগে লগে নগাৰপাৰা নদী সংৰক্ষিত বনাঞ্চলক খবৰ দিয়ে। অৱশেষত গছ কাটি উদ্ধাৰ কৰি আনিলে অজগৰটোক। নগাৰপাৰা নদী সংৰক্ষিত বনাঞ্চলিকৰ দলটোৱে অজগৰটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিউজ দিছ ৰিপৰ্ট গাফতলা লাইভ। আজি যে ৰাঙাপানীত আহি যে অজগৰ এটা সাপ আপোনালোকে দেখা পালে আৰু ধৰিলে, কেনেকুৱা পৰিস্থিতি চালে? বহুত মানে ৰাইজৰ বহুত সহযোগ, ধন্যবাদ। আৰু কি ক'ম আৰু বহুত মানে অজগৰ হাতত পাইথনডাল যে কোনো কষ্ট নোপোৱাকৈ আপোনালোকে যে আমাৰ হাতত গতাই দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। যে ৰাতিপুৱা 8টাৰ পৰা যে ওলাইছে আপোনালোকে যে এতিয়া 12টা বাজি গৈছে, আপোনালোকে অহাত কিবা প্ৰব্লেম হৈছে? দেৰি হৈছে, ৰাস্তা ঘাটো দূৰ, বহুখিনি দূৰ হয়, তাৰ কাৰণে চৰি বুলিও কৈছোঁ। গতিকে ৰাতি ডিউটিতে আছিল, ফোনটো কৰাৰ লগে লগে হয়তো আমি আহিব পৰা নাই। ৰাস্তাত আমি এটা বেলেগ কেছ এটা মানে চাব লগা হ'লোঁ, সেইটো কাৰণে অকণমান দেৰি হৈছে। আপোনালোকৰ বহুত সহযোগ থাকে, ধন্যবাদ। আৰু বিশেষকৈ আমাৰ সংবাদদাতা কৰ্মীখিনিলৈ বহুত অশেষ ধন্যবাদ। আপোনালোকে এনেকুৱা এটা চিটুৱেশ্যন এটা মোকাবিলা কৰি চব কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। লগতে আপোনাৰ হেল্প কৰিলে কোনে? এই সাপ ধৰাটো হেল্প কৰিলে কোনে? থেংক ইউ। ইয়াৰ নাম কি আছিলে? মোৰ নাম ছাৰ দয়াল, মানুহে দয়াল বাই বুলি মাতে। মই তাৰমানে সৰুৰ পৰা এইবিলাক মানে খেলা ধূলা কৰি থাকোঁ, এইকাৰণে আমি ছাৰ ইয়াতে আহিছে, আমি আনন্দ পাইছোঁ। ছাৰে আমাক অলপ সুবিধা দিছে, আমি সাপটো ধৰি আমাৰ ছাৰৰ হাতত তুলি দিছোঁ। এতিয়া আমি খুব শান্তি পাইছোঁ। থেংক ইউ। এওঁলোকৰ ধন্যবাদ। আৰু পাৰ্টিকুলাৰলি এওঁৰ নাম্বাৰটো মই লৈছোঁ।